Salok. হ'ব দে মই যাম। ঐ তই ৰাতিপুৱা ৰাতিপুৱা চাইকেলখনতে ধৰিলি যে ভিতৰলৈ যা। লকডাউন দিছে বুলি কোৱা শুনিছো। এতিয়া বা কাম পায় নে নাপায়। আজি যদি কাম নাপায় ৰাতিটো লঘোণে থাকিব লাগিব। কৃপা কৰক প্ৰভু আমাক। কৃষ্ণ এইবোৰ দেশলৈ কি বেমাৰ আনিলা হয়। না ভালকৈ এমুঠি খাব পাইছোঁ না ভালকৈ ওলাই যাব পাইছোঁ। এইবোৰ সোনকালে ভাল কৰি দিয়া প্ৰভু, আৰু নোৱাৰিছোঁগৈ আৰু। মানুহ ঘৰে এইকেইদিন কেনেকৈ চলিছে আৰু দিনে আনে দিনে খায়। লকডাউন দিয়াৰ পৰা কাম এটাও পোৱা নাই চাগে। মানুহ ঘৰ কিন্তু বৰ দিগদাৰ হৈছে দেই চলিবলৈ। মানুহজনী আজি চাহ দিবলৈকে পাহৰিলে চাগে। হেৰা শুনিছানে? চাহ কৰিলা নাই? দিয়া দিয়া সোনকালে দিয়া। মই শাকনি বাৰীতে অলপ কাম কৰি লওঁ বোলো। শুনিছানে? চাহ দিয়া বোলো। Pokoknya balik bayar jangan so boleh funtak ko lang rock. Neno phone mai juga no. Hello. Hello. কি কৈছ হয়? তহঁতৰ সেইফালে পুলিচে পুৰা ৰাম ধুলাই দিছে মানুহবোৰক। ভয় খাইছ নাই হয়? পুলিচ হলে ভয় কৰে নি? মই এই মাত্ৰ গৈ পিনি দোকানৰ পৰা আহিছোগে আকৌ কেপি তিনিটা লৈ আহিছোগে। একো নাই এনেই। পিছে এইবাৰ আমাৰ বিয়াখন নহ'ব চাগে। কিয় তোৰজনী বেলেগলে পলাই গ'ল নেকি? কেলে মানে দেখিছোৱেচোন এতিয়া কৰোণা ওলাইছেচোন। এতিয়া মোক না বাচোংগৈ আমি বাচিলেনো বিয়াখন হ'ব। তোৰ জীৱনৰ লক্ষ্য অকল কি সেই বিয়া পতাতে থাকিলি আৰু বেলেগ কাম নাই আৰু জীৱনত হে? মই তহঁতক কৈ নাথাকোঁ জানো? সৌ পৰিয়াল সুখী পৰিয়াল কৈ নাথাকোঁ জানো তহঁতক লগ পালি? ভগৱানে যে চবৰে কপালত গাৰ্লফ্ৰেণ্ড লিখিলে, মোৰ ইয়াত লিখিবলৈ লওঁতে চিয়াহীয়ে শেষ হ'ল নে নিকটোকে ভাঙি পৰিলে নে কি হ'ল নাজানো আৰু দে। বাদ দে। এইকেইদিন ফেক একাউণ্ট এটা খুলি লৈছোঁ ছোৱালীও ফেচবুকত। এতিয়ানো বৰ্তমান 5টা বয়ফ্ৰেণ্ড আছে। একদম পুৰা কথা পাতি থাকোঁ সেইকেইটাৰ লগতে একদম কিনেনো এটা ৰিচাৰ্জো ভৰাই দিছে ওপৰতে। পিছে তহঁতৰ মাছ মাংস খাইছ নাই হয় এইকেইদিন? নাই আমাৰ ফালে মাছ মাংস নিচেই খাবলৈ নাই। অকল দালি আলু আইও আমনি লাগি গৈছে আৰু। গাহৰি মাংস কেনেকুৱা আছিলে জানো আৰু কেতিয়া খোৱা তেতিয়াই খোৱা যেতিয়া খোৱা পাহৰিয়ে থাকিলোঁ।
এইকেইদিনটো আমাৰ ঘৰত অকল মাছ মাংসহে চলি আছে। আজিতো গাহৰি 2 কেজি আনিছে আৰু তাৰ বাকী গোটেই এইকেইদিন সপ্তাহটো অকল মাছ মাংস এনেকেই গৈ আছে কৈছো নহয়। বাবা অঁ মায়ে আলু পিটিকিব মাতিছে দেই। এই বুঢ়াটো ঐ কেপি খাই পাইছে নাই বোলে? মইনো নাই কেপি কেনেকুৱা আছিলে পাহৰি থাকিলোঁ। কেতিয়া খোৱা? তেতিয়াই খোৱা যেতিয়া খোৱা। আমাৰ ইয়াতনো কেবি দাম পাই পেলাই থৈ যায়। ঘৰতে বহি খাই থাক একদম আমনি লাগি যায়গে নকবি আৰু। এনেকুৱা দিছো এইকেইদিন। ঐ শুন ক হেৰি এই লৈ আহিবি না তই দুপৰীমান লৈ আহিবিচোন মোলৈ একদম খাং লাগিছে। হেল্ল' এই টাৱাৰ পোৱা নাই। হেল্ল' এই মই শুনিছোঁ না এই টাৱাৰো আছে ক। ঐ কাটি দিলে ৰ। তোৰ কাম বন নাই আৰু ন? অকল মোবাইলটোকে পিটিকি থাক যে। হে তই কমচে কম এইকেইদিন লকডাউন দিছে, তই কিতাপখন পঢ়ি থাকিব ন? স্কুল বন্ধ হ'ল হে তই মোক কমচে কম কামত সহায় কৰি দে অলপ। সেইটো নাই। তোক কৈ লাভ নাই। গৰু আগত ঠুকাই বজায়ো লাভ নাই। তই কি ক কৈ থাক ক। এই বুঢ়াটো কিনো চিঞৰি থাকে। আত নাই গুৰি নাই আয়ো। ঐ ৰাজ ৰচোন তই চেন্নাইৰ পৰা কেতিয়া আহিলি? আজি 3 সপ্তাহমান হ'ল। 3 সপ্তাহ হৈছে তই ঘূৰি ফুৰিছ যে, স্বাস্থ্য পৰীক্ষা কৰিলি জানো? সেইবোৰতো কৰা নাই। ঈশ্বৰে নকৰক তোৰ গাত যদি কৰোণা ভাইৰাছ লাগি আহিছে, সিটো গাঁৱৰ অন্য মানুহৰ গালৈ বিয়পিব আৰু এনেকৈ হ'লে তই গোটেই গাঁওখনকে সমস্যাত ওলাবি। তই এতিয়া ঘৰলৈ যা, ঘূৰি নুফুৰিবি আৰু অতি সোনকালে স্বাস্থ্য পৰীক্ষা কৰিবি। আজি মুঠাইকে 4 দিন হ'ল, একটো পালো গিলিব পৰা নাই। নলীটো একেবাৰে তিতাই নাই। চৰকাৰখনে এইবোৰ কিনো লকডাউন দিছে জানো পাই। মই হ'লে একো ধৰিবকে পৰা নাই দেই। এইবোৰ চব চৰকাৰে ৰাজনীতিবোৰ হয়, ৰাজনীতি খেল হয় এইবোৰ। কি বুলি কয় এইবোৰ কৰোণা ভাইৰাছ এইবোৰ একো নাই। এইবোৰ এনেই চৰকাৰ চব ৰাজনীতি হয় দেই। এইকেইদিন চাদাটোও শেষ হৈ থাকিলে, দোকান চোকানো খোলা নাই। ক'তনো পাম আৰু দেই চাদা। পংকজ হ'লে মানুহবোৰে মাল খাবলৈ আহিলে চাগে। মইহে ইয়াতে বহি আছো। চৰকাৰে দিয়া লকডাউনবোৰ কোনে মানি থাকে? সেইটো নমনাকে মানুহ সিহঁতৰ গোট খালে হ'ব পায়। মইহে ইয়াতে বহি আছো। যাওঁ সিহঁতৰ ঘৰলৈকে, চাদা এপালিও পাব পাৰো, মাল অকমানো খাব পাৰিম সিহঁতৰ ঘৰতে। যাওঁ দে। পুলিচ নেকি? থাকিলে মই ক'ত লুকাই প্ৰিন্স না কি কৰি আছনো? এফবিটো চলাই আছো। ফেক নিউজবোৰ ইমান আহিছে। সঁচাকে দেই, ফেক নিউজবোৰ ইমান কি ওলাইছে নহয়। কেইটামানে কৈছে দেই মৌ জোল খালে বোলে কৰোণা ভাইৰাছ নহয়। আকৌ এটা কৈছে বোলে মানিমুনি বুটলি খাব লাগে বোলে, পিচি খাব লাগে বোলে। এইবোৰ মিছা কথা, এইবোৰ কোনো গমো নাপায়। এইবোৰ এনেই যি টি কথা উলিয়াই আছে। মূৰ্খবোৰ একো নাজানে এইবোৰ।
আৰু কিছুমানেতো মাল খাবলৈ গৈ ৰাস্তাত পুলিচৰ পৰা মাৰ খাইছে। সেইটোৱেতো লকডাউনটো সিহঁতৰ ভালৰ কাৰণে দিছে হয় নাই? সিহঁতৰ পৰিয়ালো নহওক যাতে সিহঁতৰ নহওক বিয়পি নাযায় ভাইৰাছটো, সিহঁতৰ মুখত বুজাই লাভ নাই আৰু। কিছুমানেতো এই গৌ কৰোণা চিঞৰি ফুৰিছে, কাম নাই আৰু কাম নাই, অৰ্থ নাই মানুহ চব হয় নাই? বুজাই লাভ নাই। তই টিভিত দেখিছই চাগে এইবোৰ কিমান মাৰ খাইছে মানুহে। য'তে ত'তে ঘূৰি নুফুৰিবি আৰু 20 মিনিটৰ কাৰণে হাতবোৰ ধুই থাকিবি। হাত ধুবলৈ কৈছে বাৰু দেই, এই টিভিত এডভাৰটাইজো দিছে নহয় আজিকালি হাত ধুবলৈ ভালকে হয় নাই? বাৰু হ'ব দে, যাওঁ মই থাক দেই। যাবি। এই ছাগলীবোৰে সোমাই গোটেই পুলিবোৰ শেষ কৰি পেলাইছে। একেবাৰে দেখিব মন নাযায় এইবোৰ। ৰমন ঘূৰি আহিলে দেখোন, সি আজিও কাম নাপালে চাগে। কিবা এটা দি সহায় কৰা হ'লে ভাল আছিল। ৰমন ৰচোন ৰ, এই মই কিবা এটা দিওঁ, এই তই লৈ যা। ৰংমন এইকেইটা লৈ যা, তহঁতৰ কাৰণে কিবা এটা দিছোঁ মই। ধন্যবাদ ককাইদেউ। এইটা যদি নোপোৱা হ'লে আজি ৰাতিটো লঘনে থাকিবলগীয়া হ'লহেঁতেন। হ'ব দিয়ক, মই যাওঁ। আপুনি আহি পালেহি দেখোন। কি আনিছে? কোনে দিলে এইবোৰ? আহি থাকোঁতে ককাইদেউ দি পঠিয়ালে। আজি কাম পালেনে? নাই, আজিও নাপালোঁ। কি যে হ'ব আমাৰ, খাবলৈও একো নাই। ভাল এইকেইটা ককাইদেৱে দি পঠাইছিল, নহ'লে আজি ৰাতিটো লঘনে কটাব লাগিল হয়। একো এটা যদি কামেই নাপায়, এই 21 দিন আমি কেনেকৈ কটাম? আমাক ৰক্ষা কৰক প্ৰভু, ৰক্ষা কৰক। যিহেতু ইতিমধ্যে মৃত্যুদূতৰূপী কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বত এক তাকৰ সৃষ্টি কৰিছে, গতিকে এনে পৰিস্থিতিত সকলো ৰাইজ সজাগ হওক, সচেতন হওক, ঘৰতে থাকক, নিজে বাচক আৰু আনকো ৰক্ষা কৰক। ধন্যবাদ। আপোনালোকে বিচাৰিছে কি? নিজেও সুৰক্ষিত থাকক, আনকো সুৰক্ষিত থাকিবলৈ সুবিধা দিয়ক। কৰোণা ভাইৰাছৰ ওপৰত বৰ্তমান কথা কোৱাৰ পুনৰ ইচ্ছা বোধ কৰোঁ কাৰো নাই, সকলোৱে জ্ঞাত। সামাজিক দূৰত্ব বজাই ৰাখক, সকলোকে জীয়াই থাকিবলৈ সুবিধা দিয়ক, আপুনিও সুৰক্ষিত থাকক। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোকে বহু ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। এয়া কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে সক্ষম হৈছে। এনেদৰে আপোনালোকে আমাক আশীৰ্বাদৰ মৰম দি যাব, আমি এনেদৰে আমাৰ ভিডিঅ'বোৰ দি যাবলৈ চেষ্টা কৰিম, আপোনালোকক মনোৰঞ্জন দি যাবলৈ চেষ্টা কৰিম। লগতে বৰ্তমান কৰোণা মহামাৰীয়ে যিদৰে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে, আপোনালোক সকলোৱে চৰকাৰৰ যিবোৰ নীতি নিৰ্দেশনা সেইবোৰ পালন কৰক, মানি চলক। আপোনালোক সকলোৱে ঘৰতে থাকক, ভালকৈ থাকক। আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াকে ক'লোঁ, ধন্যবাদ।